নমস্কাৰ বন্ধুসকল মই দিগন্তই স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেলত আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক গুগলৰ টু ষ্টেপ ভেৰিফিকেচনৰ বিষয়ে ক'ম টু ষ্টেপ ভেৰিফিকেচনৰ কাম কি ইয়াক অন কেনেকৈ কৰিব বা ইয়াৰ লাভালাভ কি মই আজি আপোনালোকক তাকে ক'ম গুগলৰ টু ষ্টেপ ভেৰিফিকেচন হৈছে গুগলৰ এটি সিকিউৰ সেটিং এইটো অন কৰাৰ পিছত আপোনালোকৰ জিমেইল একাউণ্টৰ পাছৱৰ্ড যদিও কোনোবাই জানে আপোনালোকৰ পাৰমিশন নোহোৱাকৈ সেই একাউণ্টটো লগইন কৰিব নোৱাৰে টু ষ্টেপ ভেৰিফিকেচন অন কৰাৰ পিছত যদি কোনোবাই আপোনালোকৰ একাউণ্টটো লগইন কৰিব খোজে তেন্তে আপোনালোকৰ মোবাইলত এটি নটিফিকেচন আহিব আৰু সেইটো যদি আপোনালোকে এলাউ কৰে তেতিয়াহে সেই মানুহজনে এই একাউণ্টটো এক্সেছ কৰিব পাৰিব গুগলৰ এই টু ষ্টেপ ভেৰিফিকেচন অন কেনেকৈ কৰিব টু ষ্টেপ ভেৰিফিকেচন অন কৰিবলৈ আপোনালোক প্ৰথমতে আহক মোবাইলৰ সেটিংত সেটিং আহি অলপ তলত দেখিব গুগল বুলি এটা অপচন তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইমেইলটোৰ তলতে দেখিব মেনেজ ইউৰ গুগল একাউণ্ট তাত ক্লিক কৰি দিয়ক লেফট সোৱাইপ কৰিলে আপোনালোকে এটা অপচন পাব সিকিউৰিটি তাত ক্লিক কৰি দিয়ক তলত দেখিব টু ষ্টেপ ভেৰিফিকেচন আৰু তলৰ ফালে দেখিব গেট ষ্টাৰ্টেড তাত ক্লিক কৰি দিয়ক আপোনালোকৰ যেটো ইমেইলৰ পাছৱৰ্ড আছে হেতু ইয়াত এন্টাৰ কৰি দিয়ক পাছৱৰ্ড এন্টাৰ কৰি নেক্সট টু দবাই দিব তলত আহি কন্টিনিউ ক্লিক কৰি দিয়ক আপোনালোকে এটা ফোন নাম্বাৰ দিব যত কেতিয়াবা পাছৱৰ্ড ৰিকভাৰ কৰিবলৈ সহজ হ'ব নাম্বাৰটো দি উঠি আপোনালোকে সেন্ডত ক্লিক কৰিব এতিয়া এই মেছেজত কোড আহিব যেটো কোড আহিব হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব নেক্সট ক্লিক কৰক আৰু এতিয়া দেখিব আপোনালোকে টু ষ্টেপ ভেৰিফিকেচন আৰু এইটো তলত অপচন আছে টাৰ্ন অন ইয়াত ক্লিক কৰি দিয়ক আৰু এতিয়া দেখিব কোনোবা যদি আপোনালোকৰ গুগল একাউণ্টটো লগইন কৰিব যায় তেতিয়া হলে যেটো ডিভাইসত লগইন ইনফৰমেশন আহিব তাৰ নামটো তলত দেখিব আৰু কেতিয়াবা যদি প্ৰয়োজন হয় আপোনালোকে টাৰ্ন অফ কৰি থব পাৰে ওপৰত অপচন আছে আৰু এতিয়া যদি আপোনালোকে সিকিউৰিটি অপচন আহে তেতিয়া হলে দেখিব যে টু ষ্টেপ ভেৰিফিকেচনটো অন হৈ আছে যদি আপোনালোকে নিজৰ গুগল একাউণ্টটো সিকিউৰ ৰাখিব খোজে তেনেহলে এই টু ষ্টেপ ভেৰিফিকেচন অপচনটো ৰেজিষ্টাৰ কৰি ল'ব আপোনালোকৰ বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ সৈতে এই ভিডিঅটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও নিজৰ গুগল একাউণ্টটো সুৰক্ষিত ৰাখিব পাৰে যদি ভিডিঅটো ভাল লাগিছে ভিডিঅটো লাইক কৰিব অসমীয়াত এনেকুৱা টেক ৰিলেটেড কথা জানিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব